নদীর তীরের পড়া ক্রমত ভাঙি গেছে ঘটঘট ঘটঘট একাক্ষত জল ভক্ত বসিছো মই ভালদৰে বুজিছো নিশ্চিতভাৱে হেয়া গছৰ আচৰ ঢল পান কৰিছে সিহঁতে খৰচুৰ কিন্তু মুহূৰ্ততে হয়তো মোক সিহঁতে কৰিব পাৰে আৰু প্ৰভু কি কৰোঁ ভক্তভেদীবান প্ৰহাৰ কৰি মই সিহঁতক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ অন্যথা অমংগল আজি সন্নিকট কৰোঁ হে ভক্তভেদীবান ভক্তৰ অনুসাৰে গৈ লক্ষ্য স্থানত কৰগৈ আঘাত মই শুনিবলৈ পাইছোঁ কোনোবা মনুষ্যৰ ঘাতৰ আত্মনাদ কি কৰিলোঁ মই নিশ্চয়